আজি মহালয়া বুলি আমাৰ অসমীয়া সমাজেই নহয় গোটেই আমাৰ ভাৰতবৰ্ষৰ সকলোৱে মানে মহালয়াত পোৱা ফুৰে। মহালয়াৰ তাৎপৰ্যৰ বিষয়ে কেতিয়াবা ক'ম। আজি মানে ৰাতিপুৱাই অকলে আজি মহালয়া ব'লা ফুৰাই আনো তোমাক অকণমান হেৰি কৰিম। এই নতুন ব্ৰিজখন উদ্বোধন কৰিব নহয় পূজাত, চাই আহোঁ ব'লা, ভিৰ নাথাকোঁতে চাই আহোঁ ব'লা। তাৰপিছত ওলালোঁ। মহালয়াটো জানেই আপোনালোকে, মহালয়াত আমাৰ দেৱী পক্ষৰ আগমনৰ ব্যাপক প্ৰস্তুতি চলে। আকৌ মহালয়া আজি যিহেতু অমাৱস্যাৰ পৰা ষষ্ঠীৰ দিনা আকৌ দেৱী আৰম্ভ হ'ব, আমাৰ দুৰ্গা পূজা আৰম্ভ হ'ব, ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমীলৈকে। গতিকে মহালয়াৰ বিষয়ে বহু কাহিনী আছে। মহালয়াৰ দিনৰ পৰা দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষ আৰম্ভ হয় বুলি কয়। তাৰপিছত অশুভ শক্তি ধ্বংস কৰিবৰ বাবে যি এটি মানে আৰম্ভ হয়, ঈশ্বৰ মানে দেৱীৰ যি আৰম্ভণি। মহালয়াৰ তিথিত যাতে পূৰ্বপুৰুষসকলৰ কিন্তু শ্ৰাদ্ধও মানে খুব ফলপ্ৰসূ হয় আৰু পূৰ্বপুৰুষসকলৰ আত্মাই মানে শান্তি লাভ কৰে। পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। আমাৰ এই পিতৃপক্ষ মাতৃপক্ষ থাকে। এষ্ট্ৰলজিৰ যেতিয়া হেৰি কৰিম তেতিয়া আপোনালোকক জনাম। গতিকে ওলাই গ'লোঁ। এয়া ব্ৰিজখন বনাই আছে, পূজাতেই মানে উদ্বোধন কৰাৰ কথা। খুব সুন্দৰ হৈছে, ইমান সুন্দৰ একদম জোৰখন যেন ৰাস্তাতেই আহি বিচৰণ কৰিছে। সেই জোৰ প্ৰাণীবোৰ তেনেকুৱা হৈছে, একদম ধুনীয়াকৈ এই খুঁটাবিলাকত প্ৰকাণ্ডকৈ জীৱ জন্তুবিলাক মানে আঁকি থৈছে। কি সুন্দৰ আৰ্ট, আচৰিত লাগে ভাবিলে। ৰাতিপুৱাই আহি চাই মনটো ভাল লাগিল। ইমান সুন্দৰ মানে কাৰুকাৰ্য ইমান সুন্দৰকৈ বনাইছে আৰু যিটো প্লেনিং মানে ইমান সুন্দৰ। জোৰখন যিহেতু তাৰ ওচৰত আছে, গতিকে গোটেই জীৱ জন্তুবিলাক ইমান সুন্দৰকৈ আঁকিছে, চাই মানে ইমান ভাল লাগিল। তাৰপিছত আকৌ সেই এটা বৰ পুৰণি নামঘৰ আছে আমাৰ এইখিনিতেই, য'ৰ পৰা আগুৱাই গ'লে মানে পায় সোঁফালে। সেই নামঘৰটোৰ সন্মুখত কিন্তু সেই নামঘৰৰ যি মানে আৰু চিহ্ন সেইবিলাক আছে। ইমান মানে এটা প্লেনিং কৰি বনাইছে হেৰিখন, খুব মানে ভাল লাগিল। আৰ্টিষ্টিক মানে শিল্পী সুলভতা ফুটি উঠিছে। ইমান সুন্দৰ এক পৰিৱেশ হৈছে জু-ৰোডৰ। এটা সময়ত একেবাৰে জু-ৰোড বুলি ক'লে বৰ ভয়ংকৰ পৰিস্থিতি হৈছিল। একেবাৰে পানী, জু-ৰোড মানে পানী, বৰষুণ দিলেই পানী হয়, এনেকুৱা ধৰণৰ। কিন্তু আজি 30 বছৰ আগতে জু-ৰোডৰ যি চেহেৰা, আজি এয়া 33 বছৰ পিছত জু-ৰোডৰ চেহেৰা সম্পূৰ্ণ সলনি হৈছে। এখন উন্নত মানৰ মানে ৰাজধানীৰ যি প্ৰতিচ্ছবিতা ইয়াত প্ৰতিফলিত হৈছে আৰু বহুতো উন্নত ৰাজধানীত নেদেখা ধৰণেৰে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে এই ব্ৰিজখনৰ তলত থকা ডাঙৰ যি মানে খুঁটাবিলাকৰ যি মানে আৰ্ট, যি মানে শিল্প সৃষ্টি হৈছে। ইমান সুন্দৰ চৰাই, একে সঁচা যেন লাগে। পেলিকানকেইটা কিন্তু জু 33 বছৰ যিমান পাৰ্থক্য দেখিলোঁ মই জুখনৰ, তাৰ কিন্তু পেলিকানকেইটাই কিন্তু একে ধৰণেৰেই আছে, তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। বাকী সকলোবোৰ পৰিৱৰ্তন হৈছে। প্ৰথম যেতিয়া 90ত মই দেখোঁ জুখন, একদম কি ধুনীয়া চৰাই, ওপৰেদি এটা মানে কি আৰ্টিষ্টিক এটা আছিলে, জালনা দিয়া কিবা ধৰণৰ আছিলে ওপৰত চৰাইবোৰ। ইমান ধুনীয়া লাগে দেখিবলৈ। ভাবোঁ দেই, ইছৰাম, কোনে বাৰু এই মানে পৰিকল্পনাটো কোনে মানে উলিয়াইছে বাৰু, ইমান সুন্দৰ লাগে চাবলৈ। তাৰপিছত সেইবোৰ ভাঙি চিঙি আকৌ বেলেগ ধৰণেৰে ৰাখিলে চৰাইবোৰ। আজিকালি চৰাইৰ মানে ইমান ধুনীয়াকৈ থকা যেন নালাগে চৰাইবোৰকে। তেতিয়া 90 যেতিয়া মানে কি সুন্দৰ আছিলে চৰাইবোৰ। আকৌ বগা মৌৰা আছিলে, জেনেৰেল যিটো মৌৰা, সেউজীয়া মৌৰাটোও আছিলে, বগা মৌৰাও আছিলে। তাৰপিছত জেব্ৰা, জিৰাফ, চিম্পাঞ্জী, কি নাছিলে এটা সময়ত জুত। আৰু ইমান জীৱন্ত ৰূপত জিলিকি আছিলে জুখন, ইমান ভাল লাগিছিলে। কিন্তু লাহে কি হ'ল নাজানো, যিমান উন্নত গুৱাহাটীখন যিমান উন্নত হৈছে, কিন্তু জুখন সেই হিচাপত মানে সজীৱতা জুখনে বৃদ্ধি কৰিব পৰা নাই।
কিয়নো আগতে তেতিয়া সেই 90ত মই বিয়া হৈ অহাৰ পিছত মানে 90ৰ পৰা 97 মানলৈকে মানে সৰু বাচ্চাকেইটাক লৈ যাওঁ বোটানিকেল গাৰ্ডেন এখন আছিলে ইমান ভাল লাগে মই টিফিন ঘৰৰ পৰাই লৈ যাওঁ লৈ গৈ পেলাই টিফিন তেওঁলোকক তাতে বহি পেলাই খুৱাওঁ আৰু এখন মানে কেণ্টিন এখনো আছিলে তাতো খুব সুন্দৰ খোৱা বস্তু পোৱা গৈছিলে আজিকালি যেন জুখন কিবা জৰাজীৰ্ণ ৰূপত মানে হেৰি হৈছে তেনেকুৱা লাগে অলপ বেয়া লাগে মনটো তথাপিতো জুলৈ যোৱা মানুহৰ কিন্তু হেঁপাহ কিন্তু কমা নাই তাত সদায় ভিৰ দেখোঁ আজিও আপুনি গ'লে আজিও ভিৰ দেখিব অকেজনেলিটো ক'বই নালাগে একেবাৰে উশাহ ভিৰ দি বাট পাবলৈ নোহোৱা অৱস্থা হয় জুখন গতিকে চৰকাৰে যেতিয়া ইমান সকলোতে ইমান গুৰুত্ব দিছে গতিকে আমাৰ এই ৰাজ্যিক চিৰিয়াখানাখনকো অলপ গুৰুত্ব দিয়াটো মই আশা কৰিম কাৰণ এই ইমান সুন্দৰ ইমানখিনি মাটি ধৰি এখন পাহাৰ ধৰি যে জুখনৰ যি সৃষ্টি হৈছে সেইটো হয়তো আমি যদি কেলকুলেশ্যন কৰি চাওঁ তেন্তে হ'লে হয়তো বহুত কমহে ইমান বিস্তৃত এলেকা ধৰি জু ভাৰতত হয়তো কমেই পাম হয়তো দেই মই ইমানো নাজানো কিন্তু মানে মোৰ জুখন বৰ মৰমৰ মানে গুৱাহাটীখন যিহেতু খুবেই ভাল পাওঁ গতিকে গুৱাহাটীৰ চিৰিয়াখানাখনো খুব ভাল পাওঁ মাজে মাজে যাওঁ কিন্তু আজিকালি যাবলৈ মনটো দুখ লাগে কেলে জেব্ৰা জিৰাফ একো নেদেখোঁ চিম্পাঞ্জী নেদেখোঁ আগতে শিশু কিছুমান ঘূৰি ফুৰে সেইবোৰো নেদেখোঁ অলপ দুখ লাগে মই তাত বগা সোণালী বান্দৰৰ পৰা বগা বাঘৰ পৰা সকলো তাত এটা সময়ত দেখিছিলোঁ কিন্তু জুখনত সেইকাৰণে অলপ অভাৱ অনুভৱ কৰোঁ চৰকাৰে যেতিয়া ইমানখিনি কৰিছে আৰু নিশ্চয় জুখনৰো মানে আকৌ সজীৱতা আগতকৈ বৃদ্ধি কৰিব বুলি মানে আশা কৰিলোঁ এয়া ফুৰি আহি আকৌ গণেশগুৰি পামহি এতিয়া খুব সুন্দৰ হৈছে খুব যথেষ্ট কষ্ট কৰিছে আমাৰ যি মানে চৰকাৰখনে অসমখনক জিলিকাই তুলিবৰ বাবে যথেষ্ট কষ্ট কৰিছে কিন্তু তাৰ মাজতে কিছুমান কিয় দুখ লাগে যে বহুত যেতিয়া আমি গেডাৰিং হওঁ ধৰক মৰ্ণিং ৱাকতে হওক বা কিবা পাতিছে তাতে গেডাৰিং হওঁ তাত কিন্তু কোনো সন্তুষ্ট হোৱা দেখা নাযায় এই চৰকাৰৰ প্ৰতি সন্তুষ্ট হোৱা দেখা নাযায় ইমান কৰিছে ইমান বিলাইছে তথাপিতো কিয় বুলি মানে যদি বিশ্লেষণ কৰি চাওঁ তেন্তে হ'লে মানে সকলোৱে কয় যে অতিৰঞ্জিত কৰা যেন হৈছে মানে কি মানুহক মানে অবাবতে টকা পইচাবোৰ বেছিকৈ দি ল'ৰা ছোৱালীকো নষ্ট কৰিছে মানুহকো মানে বেয়া মানুহৰ জীৱন হেৰিও বেয়া কৰিছে এনেকুৱা ধৰণৰ কিবা কিবি কোৱা শুনো নাজানো ইমান ৰাজনীতিৰ বিষয়ে ইমান নাজানো ৰাজনীতিৰ লগত জড়িত নহয় সৰু সুৰাকৈ জড়িত হৈছিলোঁ যদিও ওলাই আহিছোঁ এতিয়া কিন্তু চৰকাৰখনক ভাল কাম কৰিলেতো ভাল মানুহে শলাগিব বেয়া কাম কৰিলে মানুহে সমালোচনা কৰিব কিন্তু যথেষ্ট কৰিছে সেই কথা কিন্তু ক'বলৈ মানে যিকোনো শত্ৰুৱেও ক'বলৈ বাধ্য আৰু নক'লে হয়তো সেইটো যি খাই পাত ফলা বুলি কয় নহয় অসমীয়াত তেনেকুৱাই বুলি কোৱা হ'ব